ৰসো ঐশ্বৰাস ৰসময় কৃষ্ণদেৱৰ যি নৃত্য, সেই ৰসময় কৃষ্ণদেৱৰ লগত কৰা গোপীৰ নৃত্য, সেইকাৰণে ৰাস বুলি শ্ৰীধৰ স্বামীদেৱে উল্লেখ কৰিছে। অন্যহাতে নাট্যশাস্ত্ৰত কৈছে এক পুৰুষ বহু নৰ্তকীযুক্ত নৃত্য বিশেষম ৰাসম, য'ত এজন মাত্ৰ পুৰুষ থাকে, বহু নৰ্তকীয়ে একেলগে নৃত্য কৰে, তেনে নৃত্যক ৰাসক্ৰিয়া বুলি ইয়াত যদিও যত গোপী তত কৃষ্ণ হিচাপে বহু পুৰুষ আছে, কিন্তু কৃষ্ণ হিচাপে এজন আৰু গোপী হ'ল অসংখ্য। সেইফালৰ পৰাও নৃত্যশাস্ত্ৰৰ মতে এই নৃত্যক ৰাসক্ৰিয়া হিচাপে বৰ্ণনা কৰি এই গোপী কৃষ্ণই ৰাস আৰম্ভ কৰিছিল। দুগৰাকী গোপীৰ মাজত এজন এজন কৃষ্ণদেৱ প্ৰৱেশ কৰি যোগেশ্বৰেণ কৃষ্ণেন, যোগেশ্বৰ কৃষ্ণদেৱে, ইয়াত কৃষ্ণৰ বিশেষণ দিছে যোগেশ্বৰ বুলি, অৰ্থাৎ ভগৱানে যোগৰ প্ৰভাৱেৰে যিমান গোপী এই বৃন্দাবনত অৱস্থান কৰিছে, কোনো সংখ্যা দিয়া নাই, সিমান সংখ্যক কৃষ্ণ নিজে সৃষ্টি হৈ আছে। 1000 গোপী যদি তাত আছিল, কৃষ্ণদেৱে নিজেও 1000 হৈ যোগৰ মাধ্যমেদি যাতে প্ৰতিগৰাকী গোপীয়ে কৃষ্ণক নিজৰ কাষত লাভ কৰে, তাৰ কাৰণে সমবেত হৈ গোপী মণ্ডল মণ্ডিত ৰাস উৎসৱ সম্প্ৰবৃত্ত, এই গোপীসকলৰ লগত একত্ৰিত হৈ ৰাস আৰম্ভ কৰিছে। কৃষ্ণই যে যোগৰ বলেৰে অকল কৃষ্ণই হৈছিল, যিমান সংখ্যক গোপী আছিল, কৃষ্ণদেৱে সিমান সংখ্যক গোপীৰ ৰূপ ধাৰণ কৰিছিল আৰু প্ৰতিগৰাকী গোপীক নি স্বামীৰ শয্যাত শয়ন কৰি ৰাখিছিল, যাৰ কাৰণে স্বামীসকলে নিজৰ পত্নীক কৃষ্ণদেৱৰ লগত ৰাস কৰি থকা সময়টো নিজৰ শয্যাতেই লাভ কৰিছিল। অন্য নালাগে মাতৃ যশোদায়ো শয্যাত কৃষ্ণদেৱক শুই থকা পাইছিল, যাৰ কাৰণে কোনেও কোনো গোপী কৃষ্ণৰ লগত গৈছে, ৰাত্ৰি নিবাস কৰিছে, এনে ভাৱ জাগৃত হোৱা নাই। সেইকাৰণে যোগেশ্বৰেণ কৃষ্ণেন, যোগেশ্বৰ কৃষ্ণই যোগৰ প্ৰভাৱেৰে যিমান গোপী আছিল সিমান কৃষ্ণ হোৱাৰ লগতে যিমান গোপী আছিল সিমান সংখ্যক গোপী হৈ প্ৰত্যেকৰে শয্যাত শয়ন কৰি সকলোৰে অন্তৰত পত্নীৰ প্ৰতি যাতে কোনো বিৰূপ ভাৱ নাহে, তাৰ ব্যৱস্থা কৰাৰ ইংগিত ভাগৱতে উল্লেখ কৰিছে। সেই ৰাসমণ্ডলৰ শোভা এডাল সোণৰ মণিত, তাৰ মাজে মাজে এটা শ্যামবৰণীয়া মহামৰকত মণি দি ৰাখি পেলালে, যেনে শোভা বৰ্ধন হয়। সোণৰ মণিটো হ'ল হালধীয়া গৌৰ বৰ্ণ আৰু তাত শ্যামবৰণীয়া এটা এটা মণি দিলে, এটা শ্যামবৰণীয়া মণি এটা সোণৰ মণি দি ৰাখিলে মালাডালৰ যেনে শোভা হয়, ঠিক তেনেদৰেই তাভি ভগৱান দেৱকী সুত, এই গৌৰাঙ্গ বৰ্ণৰ গোপীসকলৰ মাজে মাজে এগৰাকীৰ পিছত এনেধৰণৰ নৱঘন শ্যাম প্ৰভু কৃষ্ণদেৱ অৱস্থান কৰাত যেন সোণৰ মণিৰ মাজত এটা মহামৰকত মণিহে দিছে, তেনেদৰে গৌৰাঙ্গ গোপীসকলৰ মাজত
শ্যামসুন্দৰ প্ৰভু অৱস্থান কৰা তেনে শোভা বৰ্ধন কৰিছিল। পদন্যাসই সেই নাচত ভৰিবিলাক ন্যাস কৰিছিল, চলাইছিল। ভুজ দীৰ্ঘ জ্যোতি হাতবিলাক নৃত্যৰ চেৱে চেৱে পৰিচালনা কৰিছিল। সুস্মিতৈ ভূবিলাসৈ হাতৰ লগে লগে চকুৰ কটাক্ষ আৰু ভূযুগলৰ দৃষ্টি সেই নৃত্যত প্ৰচলিত হৈছিল। অজাত মধ্যই লগে লগে কঁকাল ভাগ নাচৰ লয়লাসত ভাগিছিল। চলকুচপত্ৰই স্তনযুগলত কুচপত্ৰ বান্ধি লৈছিল। গণ্ডললৈ কুণ্ডলৈ ওলোমা কুণ্ডলবিলাক কান্ধত পিন্ধিছিল, য'ত ৰঙা পাথৰবিলাকেৰে গণ্ড প্ৰদেশত উজ্জ্বলতা বৃদ্ধি কৰিছিল। চিদ্যন মুখ্য নাচৰ লগে লগে মুখত কপালত ঘামৰ টোপালবিলাক সুন্দৰকৈ বিৰিঙি উঠিছিল। কৰবী ফুলৰ মালা পিন্ধা খোপাবিলাক আৰু কৰবীৰ মালাবিলাক নাচৰ লগে লগে লৰিছিল আৰু কিছুমান পৰি পৰি খোপা উলকি গৈছিল। কম গায়ন্ততা কৃষ্ণ বন্ধু সেই কৃষ্ণৰ গুণ গাই অতি বেগেৰে ফুৰি ফুৰি নাচ কৰোঁতে মেঘ চক্ৰী তৰিতৈব বীৰেজু মেঘৰ মাজত বিদ্যুতিকা প্ৰকাশ পালে এনেধৰণে প্ৰকাশ হয়। সেই শ্যামবৰণীয়া মেঘৰ মাজত সোণালী ৰঙৰ বিদ্যুতিকা পাৰ হৈ গ'লে যি শোভা দেখা যায়, তেনেদৰেই সেই শ্যামবৰণীয়া মেঘসদৃশ কৃষ্ণদেৱক লগত লৈ গৌৰাংগ বিদ্যুতিকা ৰঙৰ গোপীসকলে নৃত্যৰ লয়লাসে অত্যন্ত ৰূপে নৃত্য কৰি ঘূৰোঁতে যেন মেঘৰ মাজত বিদ্যুতিকা আহি গৈছে, তেনে শোভা বৰ্ধন কৰিছিল। সেই গোপীসকলে তেওঁৰ অংগ আদি স্পৰ্শ কৰি আনন্দিত হৈ গানবিলাক উচ্চ স্তৰে ক্ৰমান্বয়ে গাবলৈ যাওঁতে যদ গীতেন ইদং জগত আবৃত সেই ৰাসমণ্ডলত গোপীসকলে কৰা গীতৰ ধ্বনি গোটেই জগততেই বিয়পি পৰিছিল। আজি ৰেডিঅ'ত বা টিভিৰ মাধ্যমেদি দিল্লীত গান এটা গালে আমি যেনেকৈ ইয়াত সকলোৱে শুনো। শব্দ ব্ৰহ্মময় প্ৰভু ভগৱন্তৰ গুণান কীৰ্তন সেই গোপীসকলে গান কৰোঁতে শব্দ ব্ৰহ্মময় কৃষ্ণৰ কৃপাত সেই গান গোটেই জগত বিয়পি পৰিছিল, য'ত সাধুসকলে এই কৃষ্ণলীলা শুনাৰ সৌভাগ্য হৈছিল। অৱশ্যে যিসকল অভক্ত তেওঁলোকে শুনাৰ হয়তো সৌভাগ্য লাভ কৰা নাছিল। কশ্চিৎ সমং মুকুন্দেন স্বৰগাতি ৰমিশ্ৰিতা উন্নিন্নে পূজিতাতেন প্ৰিয়তা সাধু সাধু ইতি তৎ এব ধ্ৰুৱমানিন্নে তস্যৈ মানং সভগদা। কশ্চিৎ মুকুন্দেন সম অকল যে গোপীসকলেই গান গাইছিল এনে নহয়,
লগতে কৃষ্ণসকলেও গান গাইছিল। গতিকে কেতিয়াবা গোপীয়ে কৃষ্ণই সমস্বৰত গান গাইছিল। অমিশ্ৰিতা স্বৰদাতি উন্মিলিনী, কেতিয়াবা গোপীয়ে কৃষ্ণতকৈ স্বৰটো ওপৰলৈ তুলি লৈ গৈছিল। প্ৰিয়তা, যেতিয়া গোপীগৰাকীয়ে সুৰটো ওপৰলৈ লৈ যায় তেতিয়া কৃষ্ণদেৱে সাধু সাধু ইতি নপূজিতা, তুমি বৰ সুন্দৰ গাইছা, তুমি বৰ সুন্দৰ গাইছা, এনে বুলি গোপীক সেই ৰাসমণ্ডলতেই প্ৰশংসা কৰাত কচিত কোনো গোপীয়ে তদেৱ ধ্ৰুৱম আনিলে, কোনো গোপীয়ে আৰু ওপৰলৈ নিজৰ স্বৰ লৈ গৈ ধ্ৰুৱ তালত গৈ সেই স্বৰ লাগিছিল। তস্যৈ মানং বহু আদা, আৰু তেতিয়া ধ্ৰুৱতালত গীত গোৱা গোপীসকলক কৃষ্ণদেৱে অত্যন্ত মান কৰি বৰ সুন্দৰ গীত তোমালোকে ধ্ৰুৱতালত গাইছা এই বুলি প্ৰশংসা কৰাত তেওঁলোক সকলো আনন্দিত হৈছে। কচিত ৰাস পৰিশ্ৰান্তা পাৰ্থস্বৈস্য গদগ্ধৃতা জগ্ৰাহবাহুনাং স্কন্ধম চলত মলয়মলোকিতা। ঠিক আছে।